নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে আছে। বন্ধুসকল, বৰ্তমান ৰং চেনেলত সম্প্ৰচাৰ হৈ থকা জনপ্ৰিয় ধাৰাবাহিক শকুন্তলা, আপোনালোক সকলোৱে হয়তো এই ধাৰাবাহিকখন চায়। আৰু এই ধাৰাবাহিকখনত মুখ্য চৰিত্ৰত অভিনয় কৰা এই অভিনেত্ৰীগৰাকী কোন হয়, অৰ্থাৎ শকুন্তলা কোন হয়, তেওঁৰ ঘৰ ক'ত আদি বহু নজনা কথা জানিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে বেছি পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ আহক। বন্ধুসকল, শকুন্তলাৰ প্ৰকৃত নাম হৈছে সুকন্যা বৰুৱা আৰু তেওঁৰ নিক নেম অৰ্থাৎ ঘৰত মতা নাম হৈছে মাইনা। আৰু শকুন্তলাৰ জন্ম হৈছিল 1999 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে শিৱসাগৰত। বৰ্তমান কৰ্মসূত্ৰে সুকন্যা গুৱাহাটীতে থাকে। বন্ধুসকল, সুকন্যাৰ ঘৰৰ সদস্যৰ সংখ্যা মুঠ 4জন, মাক, দেউতাক, ভায়েক আৰু লগতে তেওঁ। সুকন্যাৰ দেউতাকৰ নাম মাণিক চন্দ্ৰ বৰুৱা আৰু তেখেতৰ মাকৰ নাম নিভা গগৈ। আৰু সুকন্যাৰ শিক্ষাৰ কথা ক'বলৈ গ'লে তেখেতে শিৱসাগৰতে স্কুলীয়া শিক্ষা কমপ্লিট কৰিছিল আৰু বৰ্তমান তেখেত হেণ্ডিক গাৰ্লছ কলেজৰ এগৰাকী ছাত্ৰী। সুকন্যাই জাকি মাৰি লৰালি নামৰ VCDখনৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিছিল আৰু বৰ্তমান তেখেতে বহুকেইটা অসমীয়া গীততো অভিনয় কৰিছে। তাৰ ভিতৰত আপোনালোক সকলোৰে মাজত জনপ্ৰিয় মলয়া বাইদেউ জীয়েক এই গীতটিত তেখেতে অভিনয় কৰিছিল। বন্ধুসকল, আপোনালোকে সুকন্যাৰ অভিনয় চাই কেনেকুৱা পায়, অৰ্থাৎ আপোনালোকে শকুন্তলাৰ অভিনয় চাই কেনেকুৱা পায় সেইটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বন্ধুসকল, এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ অসমী চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু কাৰোবাৰ বায়োগ্ৰাফী সম্পৰ্কে জানিবলৈ থাকিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।